বন্ধুসকল, আজি আমি আছোঁ এই বেনাৰখন দেখিছে নহয়, দিহিংপুৰীয়া মাষ্টাৰ্ড ফিড প্ৰডিউচাৰ কোম্পানী লিমিটেডত। আৰু আজি ভিডিঅ'টো বনোৱাৰ উৎসটো হৈছে এওঁলোকে উন্নত মানৰ ধানৰ যিটো সঁচ, কঠীয়াৰ কাৰণে যিটো ধানৰ সঁচ লাগে, এই ধানৰ সঁচ কৃষি বিভাগৰ লগত কৰি পৰামৰ্শ মতে এওঁলোকে পেকেটিং কৰি উলিয়াইছে। তো চাওঁ আহক এওঁলোকে আজি ধানৰ হেৰিবিলাক কেনেকুৱা, আৰু আপোনালোকেও চাই ভাল পাব বস্তুবিলাক। মই দেখাই আছোঁ এটা এটাকৈ। তো এতিয়া আমি আহি পাই গ'লোহি এই কঠীয়া ধান প্ৰস্তুত কৰা জেগা। আৰু আমাৰ লগত আছে এজন মন্টু শইকীয়া, এওঁ কোম্পানীৰ আপোনাৰ কি হয়? মই কোম্পানীৰ বৰ্ড অফ ডিৰেক্টৰ্ছৰ এজন। 2021 চনত আমাৰ কোম্পানী গঠন কৰা হৈছিলে। মুখ্য শস্য সৰিয়হ, লগতে ধান, মাহ আৰু অন্যান্য শাক পাচলি আমি উৎপাদন কৰোঁ। ইতিমধ্যে যোৱা সময়খিনিত আমি উৰহি লণ্ডনলৈ ৰপ্তানি কৰিছোঁ, আছাম লেমন, কাজি নেমু ডুবাইলৈ পঠিয়াইছোঁ। ঠিক তেনেকৈ ধৰণে কণজহা ধান আমাৰ ভিয়েটনামলৈ পঠিওৱা হৈছে কৃষকসকলৰ সহযোগত। আৰু এইবাৰ আমি শিৱসাগৰ জিলা কৃষি বিজ্ঞান কেন্দ্ৰ আৰু যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি তথা জিলা কৃষি বিভাগৰ সহযোগত প্ৰায় 200 বিঘা মাটিত ৰঞ্জিত চাবুৱান, গীতেশ, CR310 আৰু শ্ৰাৱণী ধানৰ বীজ উৎপাদন কৰিছিলোঁ। তাৰ ভিতৰত ৰঞ্জিত চাবুৱান সম্পূৰ্ণ অসম চৰকাৰৰ অৰ্গেনিক চাৰ্টিফিকেশ্যন এজেঞ্চিৰ দ্বাৰা বীজ প্ৰমাণীকৰণ কৰা হৈছে, অৰ্থাৎ চাৰ্টিফাইড চিড। ইয়াৰ যিটো ফাউণ্ডেশ্যন চিড, সেই চিডটো আমি তিতাবৰৰ পৰা সংগ্ৰহ কৰিছিলোঁ। আৰু আমাৰ ওচৰত বৰ্তমান প্ৰায় 150 কুইণ্টেল ৰঞ্জিত চাবুৱানৰ চাৰ্টিফাইড চিড আছে। সেই চাৰ্টিফাইড চিডখিনি আমাৰ কোম্পানীৰ কৰ্মকৰ্তাসকলে আজি আমাৰ কাৰ্যালয়ত তথা গুদামগৃহত পেকেট কৰি থকা হৈছে। আৰু আমি আশা ৰাখিছোঁ আমাৰ স্থানীয় কৃষকসকলে এই চাৰ্টিফাইড চিডৰ যোগেদি এই বছৰ ৰঞ্জিত চাবুৱান ধানৰ উৎপাদন অধিক পৰিমাণে বৃদ্ধি কৰি পাৰিব। তো এতিয়া আমি যিখিনি কঠীয়া ধানৰ কাৰণে চাবলৈ আহিছিলোঁ, কঠীয়া সঁচবিলাক আমি কেনেকৈ চাব পাৰিম? অকণ ভিতৰত চাওঁগৈ, কঠীয়াবোৰ কেনেকৈ প্ৰস্তুত কৰি আছে। এয়া তেওঁলোকে কঠীয়া উমেশ দায়ে আমাৰ কোম্পানীৰ চেয়াৰমেন। আমাৰ সকলো কাম আমাৰ কৃষকসকলে নিজে কৰে। ইয়াতে 6 কেজিকৈ এটা পেকেটত ভৰাই তাতে নিম পাতৰ দ্বাৰা ট্ৰিটমেণ্ট কৰা হৈছে। প্ৰত্যেকটো বেগতে পৰিষ্কাৰ ধানটোৰ লগতে কিছুমান নিম পাত আছে, যাতে পোক পৰুৱাই অনিষ্ট নকৰে। আমি কোনো ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা নাই। তাৰপিছত তেখেতসকলে এই 6 কেজি বেগটো আমি পেকেট কৰি পেলাই এইফালে বৰ্তমান আমি থাক কৰি লৈ গৈছোঁ। আৰু এই ধানটো পাবলৈ হ'লে, কঠীয়া ধানটো পাবলৈ হ'লে যোগাযোগ কেনেকুৱা ধৰণে কৰিব লাগিব? যোগাযোগ দিহিংপুৰীয়া মাষ্টাৰ্ড প্ৰডিউচাৰ কোম্পানীৰ লগতে আমি স্থানীয় যিখিনি শিৱসাগৰৰ যিখিনি ইনপুট ডিলাৰ আছে, অৰ্থাৎ সাৰ এইবোৰ বিক্ৰী কৰা যিবিলাক দোকান আছে, ডিমৌ চাৰিআলি, নিতাইপুখুৰী, শিৱসাগৰ, নাজিৰা, গেলেকী, এনেকুৱা ঠাইবিলাকত আমি ধানবিলাক দিম। তাৰ পৰা কৃষকে সংগ্ৰহ কৰিব পাৰিব। আৰু নতুবা আমাৰ কোম্পানীৰ ফোন নম্বৰ আমি দি দিম, তাতে পোনপটীয়াকৈ যোগাযোগ কৰিও আমাৰ পৰা ধানটো কৰিব পাৰিব। আৰু ধানটো এইবাৰ খেতি কৰিব পৰা নিশ্চয় হ'ব, কঠীয়া পোৱা ছিজন যিহেতু আহি গৈছে। এতিয়া এইখিনি পৰিষ্কাৰ ধান আমাৰ ইতিমধ্যে চাৰ্টিফাইড এজেঞ্চিয়ে ধানৰ বীজ পৰীক্ষা কৰি আমাক জনাইছে, চাৰ্টিফিকেট দিছে 91% জাৰ্মিনেশ্যন। আৰু মইচাৰটো খুব কমেই আছে, 12 পৰা 13% ভিতৰত মইচাৰ আছে। তাৰমানে চিডৰ যিটো গুণগত মানদণ্ড, সেই মানদণ্ড বহুত পৰিমাণে উন্নত বুলি আমাক সংশ্লিষ্ট এজেঞ্চিয়ে জনাইছে। আৰু তেখেতসকলে আমাৰ চিডৰ যিখিনি বীজখিনি প্ৰমাণীকৰণ কৰি সন্তুষ্ট হৈছে। ধন্যবাদ। তো ধানৰ কঠীয়াৰ লগতে আৰু আপোনালোকৰ এই কোম্পানীটোৱে আৰু কি কি বস্তু প্ৰস্তুত কৰিছে? মিঠাতেলৰ পৰা আদি কৰি আমাৰ সৰিয়হৰ পৰা আমি ধানৰ লগতে আৰু এইবিলাক কি কোৱা আছে, সৰিয়হৰ পেকেটিং। যিহেতু আমাৰ কোম্পানীটোৰ মুখ্য হৈছে সৰিয়হ, সেই সৰিয়হ আমি আমাৰ নিজৰ কৃষকে এবাৰ প্ৰায় 750 বিঘা কৰিছিলে। আৰু সেই 750 বিঘা সৰিয়হৰ যিখিনি উৎপাদন হ'ল, সেইখিনিৰ পৰা আমি অসম চৰকাৰৰ মাষ্টাৰ মিছনৰ অধীনত এটা সৰিয়হৰ মিল লাভ কৰিলোঁ। সেই মিলটো বৰ্তমান আমাৰ স্থানীয় গোহাঁইগাঁৱত স্থাপন কৰা হৈছে। তাতে সৰিয়হবিলাক পেৰি আমি বিশুদ্ধ মিঠাতেল 1 লিটাৰ, 5 লিটাৰ, আধা লিটাৰত আমি পেকেট কৰিছোঁ। আৰু এইখিনি বৰ্তমান আমাৰ স্থানীয় বজাৰত দি থকা হৈছে। আৰু ইয়াৰ দামবিলাক কেনেকুৱা? প্ৰতিটো যিহেতু সম্পূৰ্ণ খাঁটি মিঠাতেল, ইয়াত কোনো একো এড কৰা নাই, গতিকে চলিত বজাৰতকৈ বেছি ৰেট দিয়া হৈছে। ইয়াত 293 টকা
আমাৰ প্ৰিণ্টেড মানে মেক্সিমাম এইটো 1 লিটাৰৰ দামটো 1 লিটাৰ আৰু আধা লিটাৰ এইটো আমি দিওঁ 280 টকাত অঁ আধা লিটাৰত আছে MRP আছে 146 আমি দিওঁ 140 টকাত ধন্যবাদ ভিডিঅ'টো চাই যথেষ্ট ভাল পালে আপোনালোকে শ্বেয়াৰ লগতে কৰিব আমাৰ প্ৰায় 56টা মৌ বাগান আছে আমাৰ প্ৰায় 27জন মৌ পালকৰ ওচৰত সেই মৌখিনি আমি সংগ্ৰহ কৰি বৰ্তমান পেকেজিং কৰি পেলাই 130 গ্ৰাম পেকেটত বিশুদ্ধ মৌ পেকেট কৰি বজাৰত এৰি দিয়া হৈছে মৌ পোৱা যাব আপোনালোকৰ লগত যোগাযোগ কৰিলে ন ইয়াত যোগাযোগ কৰিবলৈ হ'লে কেনেকৈ যোগাযোগ কৰিব লাগিব আপোনালোকৰ সৰিয়হ পাবলৈ হ'লে বা মৌ পাবলৈ হ'লে হেৰি যিখিনি স্থানীয় আমাৰ নিতাই ডিমৌ এইখিনি দোকানত আমি প্ৰত্যেক ঠাইতে এখন ষ্টল বা এখন দোকানত আমাৰ মৌ সৰিয়হ তেল এইখিনি পোৱা যাব আৰু লগতে কোম্পানীলৈ ডাইৰেক্ট যোগাযোগ কৰিলেও পোৱা যাব ধন্যবাদ